নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়েম ক্ৰাফ্ট এণ্ড ক্ৰিয়েশ্যনলৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ব্লাউজৰ ছাইডত চেইন ইউজ কৰি কেনেদৰে চিলাই। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে ব্লাউজৰ ফিনিচিংটো আগতে মাৰি ল'ব লাগে। এটা ছাইডৰ চিলনি মই এনেকৈ মাৰি ল'লোঁ লেফ্ট ছাইডৰ। সম্পূৰ্ণ ব্লাউজটো ফিটিং হৈ যোৱাৰ পিছত লাষ্টত চেইনটো ইউজ কৰিম। এতিয়া ৰাইট ছাইডে যিটো আছে সেইটো ছাইড খোলা ৰাখিছোঁ, হাতটো মই আগতীয়াকৈ জইন কৰিছোঁ। এতিয়া ব্লাউজৰ যিটো একচুৱেল জোখ আছে সেইমতে চিলাইটো মাৰি আৰ্মহোলৰ তললৈকে লৈ যাম। ঠিক তেনেদৰে আৰ্মহোলৰ পৰা প্ৰায় 1 ইঞ্চমান তললৈকে আমি চিলনিটো মাৰি পেলাই বাকীখিনি অংশ খোলা ৰাখিম আৰু তাতে চেইনডাল ইউজ কৰিম। সেইখিনিলৈকে সেয়া এনেদৰে চিলাই ল'লোঁ। এয়া মই আৰ্মহোলৰ পৰা 1 ইঞ্চ তললৈকে ধুনীয়াকৈ চিলাই ল'লোঁ আৰু বাকীখিনি অংশত এতিয়া চেইনটো ইউজ কৰিম। এইডাল মই চেইন লৈ লৈছোঁ। চেইনডালৰ দীঘল হৈছে আপোনাৰ 9 ইঞ্চ। 9 ইঞ্চতকৈ অকণমান কম হ'ব। সিমানতে এটা ব্লাউজৰ চেইনৰ কাৰণে হয়। ব্লাউজৰ চেইন সিমানটোৱে হ'লে হৈ যায়, বেছি হ'লে এনেই কাটা যাব। গতিকে মই এইডালেই লৈছোঁ। এতিয়া ইয়াত এই চেইনডাল ব্যৱহাৰ কৰিম। ইয়াতে এই চেইনডালৰ যোনফালে খোলা বন্ধ কৰা কৰিব পাৰি সেইফালে সেইটো ভিতৰ ছাইডে দিম, তেতিয়া খোলা মেলা কৰিবলৈ সুবিধা হ'ব। আৰু ইটো ছাইড উল্টাফালে দিম ঠিক এনেদৰে। আৰু ড্ৰেপ পিনৰ সহায়ত বস্তুটো পিন আপ কৰি পেলাই ৰাখি ল'ম আৰু তেতিয়া চিলাবলৈ সুবিধা হয়। মই দেখিছে মই কেনেদৰে বস্তুটো ফিট কৰি লৈছোঁ প্ৰথমে, তেতিয়া চিলাবলৈ সুবিধা হয়। আৰু চেইনডাল চিলাওঁতে সাৱধান যাতে গাৰ যিটো ফিটিং আছে সেই ফিটিং মতেই চেইনডাল বহে। আৰু ঠিক মই তেনেদৰে পিনখিনি লগাই ল'লোঁ। এনেকৈ প্ৰথমতে মই চক দি পেলাই জোখটো দি ল'লোঁ, দি পেলাই তাত চেইনডাল এনেকৈ ড্ৰেপ পিনে লগাই ল'লোঁ আৰু তাৰপিছত মেচিনত চিলাই দিম। দুইটা ছাইডতে এনেদৰে মই পিনৰ সহায়েৰে চেইনডাল খুব ভালদৰে লগাই লৈছোঁ যাতে জোখটোত কোনো ধৰণৰ খেলি মেলি নহয়। আৰু ফাইনেলি চেইন লগোৱা কামটো মোৰ এনেদৰে হৈ গ'ল। এয়া মই এনেদৰে চেইনডাল লগালোঁ আৰু তলফালে হুকৰ ছিষ্টেম কৰি দিম। এই চেইনটো সোঁ ছাইডে থাকিব যাতে চাদৰখন লৈ থাকোঁতে ধৰিব নোৱাৰে। আৰু চেইনৰ ওপৰফালে যিটো আৰ্মহোলৰ ফালে থাকিব তাত অকণমান কাপোৰ লগাই পেলাই ফিনিচিং দি দিছোঁ যাতে পিন্ধোতে কোনো ধৰণৰ অসুবিধা নহয় আৰ্মহোলৰ ওচৰত। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আপোনালোকৰ বাবে উপকাৰী হৈছে নাই সেইটোও জনাব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।